নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে আৰু এইকেইদিন আমাৰ ইয়াত ইমানেই বৰষুণ নহয়, চোতালত জমা হৈ থকা পানীখিনি ৰহিয়ে ধুনীয়াকৈ সাৰিছে। আৰু আনফালে মই বনাবলৈ লৈছোঁ আজি দুপৰীয়া সাজত পনৌনৰ শাকৰ লগত লোকেল মুৰ্গী। আৰু আপোনালোকে কোনে কোনে খাইছে জনাবচোন এই শাকবিধ। এতিয়া শাকখিনি ধুনীয়াকৈ ধুই লৈ মই একেবাৰে চিম্পুলকৈ বনাবলৈ লৈছোঁ, যিহেতু ৰুহিও খাব সেইকাৰণে বিশেষকৈ পেকেটিং মা মছলা ব্যৱহাৰ কৰা নাই, মানে অকল আদা ৰচুনে ব্যৱহাৰ কৰিছোঁ। আৰু এইফালে আমাৰ পনৌনৰ শাকৰ লগত লোকেল মুৰ্গী থালিখন ৰেডি হৈ গ'ল। আৰু আনফালে আকৌ ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ বেডশ্বীট এখন, হোলী অফাৰতে দিয়া। ইয়াত ভালেই আহিছে বাৰু কাপোৰটো। ভাবিলোঁ আপোনালোককো দেখাই দিওঁ ভালকৈ পাৰি মেলি। আৰু ইয়াৰ উৎপাত দেখিছেনে তাই, মানে ভালকৈ সজাওঁ বুলি ভাবিলেও সজাব নোৱাৰোঁ আৰু যিহে মানে লটি ঘটি কৰি থাকে নহয়। দেখিছেনে? আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন দেই। মোৰতো বিৰাটেই ভাল লাগিছে, আচলতে বহুত কম মূল্যত মানে ভাল বস্তু এটা পালে ভালেই লাগে নহয় জানো মাইকী মানুহবোৰ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।